এই কবিতাটি লিখিছিলেন জ্যোতিপ্ৰসাদ আগৰৱালাই। অসমীয়া কি হয়, অসমীয়া ডেকা কেনেকুৱাকৈ তেওঁ প্ৰস্তুত কৰিছে এবাৰ শুনি ল'ব। মই যেনেকে বুজিছো তেনেকে আবৃত্তি কৰিম। অসমীয়া ডেকাৰ মুক্তি, শক্তি পুত্ৰ মই শক্তি বহুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধী মই ধনঞ্জয় মৃত্যু কৰিছো জয়। মই অসমৰ মই ভাৰতৰ মই ডেকা ল'ৰা অগ্নিময়, মই ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাও দুৰ্য। মোৰ পোহৰৰ গানে আকাশে আকাশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হব শেষ নোহোৱা ৰাত্ৰি, কৰিম জগত জয় নবীন সূৰ্যময়। উপচি আহিব পোহৰৰ দৰ, লুইতৰ দৰে ফেনে ফটোকাৰে ফেনে শুভ্ৰ জ্যোতি প্ৰভাতৰ জল। হাতী বলিয়েদি ঐৰাবাদেৰি কত নগৰ ৰাণী বলিয়েদি কত মেধাবীৰ মহামণিকীৰ মনৰ মাজেদি গোবিন্দ্ৰজী হোম মহামণিকাৰ মহাসাগৰদ্ৰ। মই লিখাকাৰে আলোকে আলোকে নতুন বাতৰি কৈ আলোকৰ এক মহাসংগীত আলোকৰ এক মহাসংগীত তুলিব পৃথিৱীময়। দেশ মহৰ মাতৃজনাৰ কোলাত জনম লৈ দেশ জননীৰ মহান কোলাত লীন হৈ যাওঁ মই। উদয় কৰিল গৰ্ভবিদাৰী অৰুণ দীপ্তিময় জ্ঞাতে যেনেকৈ গ্ৰাম মহাগ্ৰাম পৃথিৱীময়। ক্ৰমে 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 উঠি উদ্ভাসি সিঁচি যাওঁ মই কিৰণ ৰাখি ৰঙচুৱা হৈ সন্ধিয়া সোণালীকৈ। মৃত্যু সাগৰ পাৰ হৈ যাওঁ নতুন পুৱাৰ নতুন বাতৰি লৈ নতুনৰ জ্যোতি হৈ থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ। জনমে জনমে ঘূৰি ঘূৰি আহো মৰিল স্বদেশলৈ। মই ধনঞ্জয়, মই অসমৰ মই ভাৰতৰ মই ডেকা ল'ৰা অগ্নিময়। মই কাৰুকৰ মই চিত্ৰকৰ মই কলিকৰ মই চিত্ৰকৰ। সিঁচি যাওঁ মনোহৰ সু নকৰো কত নকৰো মই ৰূপ কোঁৱৰ। মই স্বদেশ মই বিদেশ মই নানাৰে খাটো মহাৰে খাটো বাহাৰ ঘূৰি ঘূৰি জ্ঞানৰ মানিক বহুতা আদিৰ অঞ্জলি ভৰি ভৰি। কামৰূপা মোৰ শুৱলি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব। উজ্জ্বল উজ্জ্বল কহিনুৰ পিন্ধি আমি জ্যোতিৰূপা হব। মই অসমীয়া প্ৰাগজ্যোতিষৰ মই অসমীয়া শোণিতপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ মই অসমীয়া শৰাই ঘাটৰ চুকা তৰোৱাল মৌলা চিতৰ। মই মোমাই তামুলিকৰ তোৰ জয় অগ্নিকৰ মই নাই মোৰ সহৰ। মই খাচিয়া মই জয়ন্তীয়া নফলা আৱৰ অকা মই সিংহ ভয়ামৰ মিলি কোল হিৰিয়া ডেকা। বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা কমলত জলে মোৰ শত গৌৰৱ আভা। মই নানী চতিয়া লুচাই মিহিৰ গাৰু মিচিৰি খামতি নাগা আংকা মিহিৰ পৰ্বতে পাহাৰে জ্বলিছে উৎসৱীৰ। হাইম মৈত্ৰী মই ৰদোৱা চাহ বাগিচাৰ মই বৰুৱা ন অসমীয়া মই মনচিঙীয়া ঘৰুৱা নেপালী নৃত্য কৰি মণিপুৰীয়া মই কত পৰ্বতৰ কত ভয়ামৰ শত নিজৰাৰ ধাৰ। ই নল ভাঙি বৈ আহি আহি বৰলুইত হৈ যাওঁ একাকাৰ। মই যন্ত্ৰ যুগৰ মোহন মন্ত্ৰ লম মই বিমানৰ মই সাৰথি হম। বিজুলী ৰথৰ মহাৰথী মই জীৱনৰ ৰঞ্জিত বিধানী মই সমাজতন্ত্ৰ ৰচি নতুন মানৱতন্ত্ৰ বিজ্ঞান স্বৰ্গজিত মই জ্ঞানৰ ইন্দ্ৰজিত। মই ধৰিছো নতুন ৰূপ যাৰ জীৱনৰ নৱধূ আলোকৰ শিখা লিখি কপালত থিয় হল মই নীলাচলত অবিচলিত হৈ অসমীয়া দেখা মই।
আকাশী নেত্রে বিশ্ব জগৎ সাই হুঙ্কারী মই ঘুকিল অধিকার মই যে শক্তিমান তুল ভরিল দিব্য অস্ত্র পিন্ধিল মই ত্যাগর বস্ত্র সন্ধান মোর নহয় ব্যর্থ সৈক্য হাসি ধরিল ধনুর বাণ মই হিন্দু মই মুসলমান মই নজওয়ান মোর ভগবান মন্দিরে মসজিদে ভগবান মোর নাম ঘরে ঘরে অন্তরে বাহিরে মোর ভগবান নয়ে বনে বনে টিকা পুরাণের পাইবে রে কত গ্রন্থের মই সকল ধর্মর মর্ম বহুত রহি প্রণালীসময় প্রার্থনা নামাজ লোহা হে জ্যোতির্ময় জয় তোমারে জয় তোমারে জয় তোমারে জয় ধন্যবাদ।